কুৱেশ্যন নম্বৰ 2 চাব তলৰ অনুপাতবোৰ সমতুল্য হয়নে নহয় বিচাৰ কৰা তাৰ মানে 4:5 আৰু 2:3 ঠিক আছে তো 4:5 আৰু 2:3 মই কেনেকৈ ওলাম তো 4/5 টো মই তলত চাব 5 আছে ইয়াতে আৰু ইয়াতে কি আছে 3/2 আপোনাৰ 3 টো আছে হৰ এইফালে 5/4 5 আছে হৰ মই কি কৰিম দুটা বেলেগ বেলেগ হৰ আছে নে নাই গতিকে দুটা মই একেই কৰিম এটা একে কৰিব খুজিলে মই কি কৰিম 5ক 3 দি পূৰণ কৰি দিম হা আৰু 3 কি কৰিম 5 দি পূৰণ কৰি দিম ওকে তো ইয়াতে যেতিয়া মই 5ক 3 দি পূৰণ কৰিছো ঠিক আছে 5ক যেতিয়া মই 3 দি পূৰণ কৰিছো তেতিয়া মই ওপৰত যে 4 আছে নহয় এই 4কো মই কি কৰিম 3 দি পূৰণ কৰিম ওকে এই 4ক মই 3 দি পূৰণ কৰিম কিমান পাই যাম 12 5 3 গুণ 15 গতিকে ইফালে হল মোৰ 15/12 আৰু ইফালে 3/2 যে আছে তো তাকো মই কি কৰিম 3ক যেহেতু মই 5 দি পূৰণ কৰিছো হৰটো একে মিলাবৰ কাৰণে হা হৰটো একে মিলোৱাৰ কাৰণে মই যেনেকৈ 3ক 5 দি পূৰণ কৰিম সেম ৱে মই 2কো কি কৰিম 5 দি পূৰণ কৰি দিম ঠিক আছে 2কো কি কৰিম 5 দি পূৰণ কৰি দিম গতিকে 2 5 গুণ 10 হ'ব তলততো 15 হ'বই হয়নে এতিয়া চাওকচোন মোৰ দুটা মানে নতুন এটা মই হেই পালো আপোনাৰ ৰেশিও এটা হল মোৰ কি বুলি কয় 15/12 আৰু এটা পালো মই 15/10 এতিয়া চাবচোন যেহেতু মোৰ আপোনাৰ 15/12 টো ডাঙৰ হয় 15/10তকৈ হয়নে গতিকে কি হ'ব আপোনাৰ 5/4 টো ডাঙৰ হ'ব 3/2তকৈ তাৰ মানে এইটো সমতুল্য নহয় সমান হৈছে নেকি এইটো উল্টা আপোনাৰ ডাঙৰ সৰু হৈ আছে ইহঁতৰ মাজত হয়নে তাৰমানে 5/4 টো ডাঙৰ হৈ আছে গতিকে ইহঁতে সমান নহয় না গতিকে আপুনি লিখিব লাগিব যে কি ইহঁতে সমতুল্য নহয় গতিকে লিখিব লাষ্ট এটা লাইনটো 4:5 আৰু 2:3 সমতুল্য নহয় ঠিক আছে বুজি পাইছে বস্তুটো আগতে হৰটো একে সমান কৰি দিব 15 পাম মই আৰু ঠিক হেনেকে ওপৰটো আপোনাৰ সেই সংখ্যা দি পূৰণ কৰিব তাৰ পিছত চাব যে কোনটো ডাঙৰ হয় এতে 12 টো ডাঙৰ ওপৰটো এটো যে আছে 12 ডাঙৰ হ'ব 10 টো সৰু হ'ব হয়নে নহয় এই গতিকে আপোনাৰ এই সংখ্যাটো বেছি ডাঙৰ হ'ব এটো কম মানে এটো সৰু হ'ব এই গতিকে 15/12 টো ডাঙৰ হ'ব আপোনাৰ 15/10তকৈ দ্যাট মিন্স 4/5 মানে কি হ'ব ডাঙৰ হ'ব 2/3তকৈ নহয় তাৰ মানে 3/2 এই গতিকেটো সমতুল্য নহয় ওকে দুই নম্বৰটো চাব ইয়াতে যে দিয়া আছে 7:59 21:45 ঠিক আছে তাৰ মানে আপোনাৰ 15/7 যে আছে আৰু ইফালে কি আছে 45 অনুপাত আপোনাৰ 21 নহয় এনে চাব মোৰ ইয়াতে 15 আছে আৰু ইয়াতে কি আছে 45 দুটা মোৰ হৰটো বেলেগ বেলেগ হৈ আছে মই এতিয়া কি কৰিম দুটা হৰ একেই কৰিম হা আৰু একেই কৰিব খুজিলে মই কি কৰিব লাগিব 15ক 3 দি যেতিয়া পূৰণ কৰিম মই পাই যাম 45 ঠিক আছে গতিকে হে কাম কৰিম মই 15 কি কৰিলে 3 দি পূৰণ কৰিলো ঠিক আছে গতিকে 15 যেটো মই 3 দি পূৰণ কৰিছো গতিকে ওপৰত 7 আছে নে নাই এই 7কো মই কি কৰিব লাগিব 3 দি পূৰণ কৰিব লাগিব নহয় গতিকে 7 3 গুণ কি হৈ যাব 21 আৰু 15 3 গুণ 45 এইফালে আপোনাৰ কি আছে আৰু এটা 21 আৰু তলত 45 চাওকচোন আপোনাৰ 45/21 ইয়াতেও আছে 45/21 ইয়াতেও আছে দুটাও মোৰ একে হৈছে নে নাই সমান হৈছে এই গতিকে মই কি লিখিব পাৰো যে 7:15 আৰু 21:45 দুটা কি হ'ব সমতুল্য হ'ব ওকে বুজি পাইছে বস্তুটো দুটা সমান হৈছে নে নাই 7:15 যেতিয়া মই 3 দি পূৰণ কৰিছো মই পালো আপোনাৰ 45/21 আৰু ইফালে 45/21 আছে দুটা সমান হৈ গৈছে গতিকে এইটো সমতুল্য হ'ব ঠিক আছে 3 নম্বৰটো চাব আপোনাৰ 6:8 and 54:72 নহয় গতিকে 6:8 এটা চাব ইয়াতে 8 আছে আৰু ইয়াতে আপোনাৰ কি আছে 72 পোৱাৰ কাৰণে মই 8ক কি দি পূৰণ কৰিব লাগিব কিবা মনত কৰিছে নে কিবা মন কৰিছে বস্তুটো যে 72 পোৱাৰ কাৰণে মই 8ক কি দি পূৰণ কৰিব লাগিব 9 দি হয়নে কাৰণ 8 9 গুণ কিমান হয় 72 হয় এই গতিকে মই কি কৰিম এইটো যে বস্তু আছে 6:8 এই সংখ্যাটোক মই আপোনাৰ 9 দি পূৰণ কৰি দিম ঠিক আছে গতিকে 8ক 9 দি পূৰণ কৰিলো সেম ওপৰত 6 আছে নহয় এই 6কো 9 দি পূৰণ কৰি দিম ওকে এই 6 9 গুণ কিমান হ'ব 54 হ'ব গতিকে চাব আপোনাৰ 6 9 গুণ আপোনাৰ কিমান হৈ যাব 54 হৈ যাব নহয় 54 আৰু ইফালে আপোনাৰ 8 9 গুণ কিমান হ'ব 72 নহয় গতিকে মই কিমান পালো মই অনুপাতটো 54:72 ঠিক আছে ইফালে 54/72 ইফালে পালো আকৌ আপোনাৰ প্ৰশ্নটো দিয়া আছে কি আপোনাৰ 72 ভাগৰ 54 গতি দুটা মই সেম পাই আছো নে নাই গতিকে মই কি ক'ব পাৰো যে গতিকে 54/72 54/72 দুটা সমান হৈ আছে অৰ্থাৎ আপোনাৰ কি হ'ব 8/6 সমান কি হ'ব 72 ভাগৰ 54 হেনেকৈ লিখিব পাৰে হা এই লাইনটো মই আগতে দিয়া নাই তথাপি মই ইয়াতে দি দিছো
লিখিবও পাৰে নিলিখিলেও কথা নাই ওকে লিখিলে আৰু ভাল হ'ব ওকে যদি দুটা সমান হৈছে সেই গতিকে মই লিখিব পাৰো যে কি 6:8 আৰু 54:72 কি হ'ব সমতুল্য হ'ব ঠিক আছে 9 নম্বৰটো চাব ইয়াৰে 13:14 আৰু 14:13 দুটা বস্তু মোৰ সমতুল্য হয় নে নহয় ওলাব দিছে নহয় তো চাব ইয়াতে 14 আছে আৰু ইয়াতে কি আছে 13 আছে ঠিক আছে দুটা সমান কৰিব কাৰণে মই 14 কি কৰিম 13 দি পূৰণ কৰিম আকৌ সেম ৱে 13 কি কৰিম 14 দি পূৰণ কৰিম তলত যেহেতু 13 দি পূৰণ কৰিছো গতিকে ইয়াতে ওপৰতো 13 কি কৰিম আকৌ 13 দি পূৰণ কৰিম তো 13 গুণ আপোনাৰ কিমান হ'ব 169 হয়নে আৰু আপোনাৰ তলতো 182 হ'ব 182 এইফালে আকৌ 14 যেতিয়া পূৰণ কৰিম দুই বাৰত 196 পাম নহয় আৰু এইফালে 13 আকৌ 14 দি পূৰণ কৰিম তেতিয়া আকৌ মই 182 পাম তাৰ মানে মোৰ তলত মুঠতে মোৰ তলৰ সংখ্যাটো যে আছে হৰটো দুটা সমান হৈ গ'ল 182 এতিয়া মই দুটা ধুনিয়াকৈ তুলনা কৰিব পাৰো কাৰণ মোৰ কি হৈছে বস্তুটো আপোনাৰ হৰটো একেই হৈ গৈছে তেতিয়া ওপৰ সংখ্যাটো চাম দুটা আৰু এনেকৈ মই তুলনা কৰিম যে ডাঙৰ কোনটো সৰু কোনটো সমান হয় নে নহয় ওকে গতিকে এটা চাবচোন মোৰ 196 টো ডাঙৰ হয় 169 তকৈ হয় নে নহয় গতিকে মোৰ কি মই কি ক'ব পাৰো যে 13/14 তাৰ মানে 13 ভাগৰ গতিকে 196 ডাঙৰ 196 টো মোৰ কি আছে আপোনাৰ 13 ভাগৰ 14 সেই গতিকে লিখছো যে 13 ভাগৰ 14 টো ডাঙৰ হ'ব আপোনাৰ কি 14 ভাগৰ 13 দি হা সেই গতিকে এটো সমতুল্য নহয় নহয় এইটো সমতুল্য হ'ব নেকি নহয় যেটো এটো ডাঙৰ হৈছে এটা আনটোতকে সেই গতিকে এটো সমতুল্য নহয় ঠিক আছে